itu ভাল আছে স্যার নিমর একদম সাবুন সব একদম নিমর নিম পাতা itu sa mushroom or বহুত ঢিলা only হই না যে অরিজিনাল নিম পাতা রাইস মাশরুম রাইস হ্যাঁ কেন বানাইছো ভাল 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 কেন বনান দিব পারে হয় এটা পায়ক খাব পাৰে ভাতৰ নিচিনা হ'ব ইমান কি যাব নালাগে আৰু কম কি যাব লাগে ইমান কষ্ট মানে লেবাৰ বেছি এইটো বনাওঁতে এইটো বনাই কোৱা হা এইটো sa mushroom dry soup বনাই এইটো dry soup sa mushroom কিমান এইটো নালাগে নালাগে sa না লক লক পুশ দিয়া নাই তো কষ্ট কৰিছে কষ্ট ফুলাই দিছে ঠিক আছে এই কেনেকে খাই আজি দোকান বন্ধ নাকি নাই আজি পৰা শেষ আৰু লৈ লম তিনটা আমাৰে বস্তু কেনেকে কৰিছো ইয়াৰ নিচিনা মানে মেডিকেল নাই আপোনাৰ পেট দেখালো ডাইট হয় সেনেকে খাব পাৰে তিনটা বস্তু তিনটা হয় আৰু আমাৰ কি লাগিছে এই ৰবলটা কিটা এই কালিপুৰা কালিপুৰা ইয়াতে এই এইটো হা হয় নেকি মাছৰুম কিবা আছে 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 টেষ্টিং কিন্তু নমস্কাৰ ফ্ৰেছ মাছৰুম আছে হয় এখাপাই খাব লাগিছে মাছৰুমৰ এইটো পাউডাৰ হৈছে মাছৰুমৰ পাউডাৰৰ পৰা এইবিলাক আমি আইটেম বনাইছোঁ মিঠাই বিস্কুট তাৰপিছত মাছৰুমৰ আমাৰ এই দাইলৰ বড়ি মাছৰুমৰ বিস্কুট মাছৰুমৰ কেক এইটো গুলাই খাব পাৰে না হয় ছাৰ এইটো ৰুটিও বনাই খাব পাৰিব চাহৰ লগতো খাব পাৰিব তাৰপিছত আপুনি হেৰি খাব পাৰিব কেক হয় ছাৰ কেক বনাইছিলোঁ কালিও আনিছিলোঁ কেক হৈ গ'ল মাৰ্কেটত নিব লাগে আৰু ট্ৰাই কৰিছোঁ যে মাছৰুমৰ পৰা কেক হয় কিমান দিন থাকিব এইটো কোনটো ছাৰ কেকটো এইটো কেকটো ছাৰ এসপ্তাহ বেছি আৰু এইটো? এইবিলাক এইটো ছাৰ এসপ্তাহ কোনো কেমিকেল ইউজ কৰা নাই ফৰ্মাটো থাকিব সুগাৰ দিছে এইটো হা সুগাৰ চুগাৰ আছে ষ্টেভিয়া দিয়া কৰক তেতিয়া আমাৰো কাৰণে ভাল হয় গুড় দিলেতো হৈ যায় দাদা ভালে আছে আপোনাৰ নাই এইটো এইটো আচাৰ বনাইছে আপুনি কিমান বছৰ হ'ল বনাই 4 বছৰ 4 বছৰ 3 বছৰ এনেকুৱা বনাইছে ক'ত বনাইছে আপুনি কিবা কি কয় সজল এইটো পাৰ্টিচিপেশ্যনৰ কিবা পাবনে আছে মাছৰুম ভালো আছে মাছৰুম চেনি দিছে ইয়াতে সপ্তাহেও 2000 নুন পানি নুয়া বেশি দে মোটামুটি 20 স্কয়ার ফিট পুরজা বানাইবা পুরজা বিক্রি থাকে না পুরজা মানে মার্কেটে দিনে অন্য লোকেও ফানে এই ভাইরাস ছিল কাটলিলে তো অন্য না নিজের এক স্টুডেন্ট হ্যাঁ মেক করে আচ্ছা এটু ইমা ও ভার্মি কম্পোস্ট কিছু হাত কিছু বানাই না ও কিছু বানাই মাগামিও মাসুম ফ্রাই Aru Logote, the program was also accompanied by a technical session. There was a very important session yesterday, such as scientists from ICA, as many as 10 banks from Kokrajhar, members.
আৰু আমি ইয়াতে ক'বলৈ বহুত আনন্দিত হৈছো যে so at the very outset we take this opportunity to as many as 10 banks from Kokrajhar members Now I would like to request our students to please felicitate Dr. Beli Damodara Shinoy. Next we would like to felicitate Professor Pradeep Kumar Patra. Next we would like to the third prize goes to stall number 86, Grihini Enterprise. Grihini Enterprise. ইকনমিক ডেভেলপমেন্টৰ কাৰণে লাইভলিহুডৰ কাৰণে আমি এগ্ৰিকালচাৰৰ ওপৰত ডিপেন্ড কৰিব লগা হয় এগ্ৰিকালচাৰ বুলি কোৱাৰ লগে লগে অকল ধান খেতি কৰা কিবা সবজি খেতি কৰা এইখিনিয়ে নহয় এগ্ৰিকালচাৰ এণ্ড এলাইড বুলি যেটো আমি কোৱা হয় তাত এই সকলো সাঙুৰি লোৱা হয় তো সেই কাৰণে আজি আমাৰ অঞ্চলত তেনেকুৱা ডাঙৰ কোনো ইন্ডাষ্ট্ৰি নাই এমপ্লয়মেন্ট দিয়াৰ কাৰণে কোনো ব্যৱস্থা নাই তো সেই কাৰণে আমাৰ যিখিনি মাটিডোখৰ আছে আৰু ঈশ্বৰে দিয়া যেটো আমাৰ ক্লাইমেট আছে খুব ভাল এটা ক্লাইমেট জোনত আমি আছো হিটো ব্যৱহাৰ কৰি প্লাই আমাৰ ইকোনমি আমাৰ জীৱিকা হিটো আমি উলাই লব পাৰো কিন্তু যোৱা সময়বিলাকত এই অঞ্চলটো এটা ডিস্টার্ব এৰিয়া আছিল ইয়াত অশান্তিৰ এটা পৰিবেশ আছিল আৰু আমাৰ মানুহবিলাকে অৰ্গেনাইজ ওয়েত কোনো এটা কাম কৰিব পৰা নাছিল তো সেই কাৰণে আজি এটা ভাল পৰিবেশ আহিল শান্তি আমাৰ মাজত আছে এটা সুন্দৰ পৰিবেশত আমি আছো আৰু এতিয়া এই সময়ত আমি কি কাম কৰিলে আমি আগুৱাই যাব পাৰিম আমাৰ বডোলেণ্ড অঞ্চলখন আগুৱাই লৈ যাব পাৰিম এই অঞ্চলৰ প্ৰত্যেকটো পৰিয়াল প্ৰত্যেকটো ব্যক্তিয়ে কেনেকৈ এটা ডিগনিটি লৈ প্লাই আত্মা সন্মান লৈ এটা ভাল এটা ইনকাম লৈ জিয়াই থাকিব পাৰে এই ৰাস্তাবিলাক এই পথবিলাক আমি উলাব লাগিব যোৱা 15 বছৰত ইয়াত আমি যেটো দেখিছো ভাৰত সরকার অসম সরকারের পৰা not less than 20,000 crore আমার অঞ্চলত টকা পয়সা আহিছে এই 20,000 crore ভিতৰত কিছুমান ৰাস্তা দলং অলপ নিৰ্মাণ হৈছে এটা দুটা বিল্ডিং নিৰ্মাণ হৈছে কিন্তু জীবিকাৰ কাৰণে লাইভলিহুড আৰু এমপ্লয়মেন্টৰ কাৰণে বহুত বেছি কাম এই অঞ্চলত হোৱা নাই আৰু সেই কাৰণে এতিয়া আমাৰ সরকার আহাৰ পিছত আমি কমপ্লিটলি এটা ডাটা আমি উলাবলৈ সক্ষম হৈছো যে আমাৰ অঞ্চলৰ মানুহবিলাক কি কৰি আছে শিক্ষাৰ দিশত কি হৈ আছে হেলথ সেক্টৰত কি হৈ আছে ইন্ডাস্ট্ৰিয়াল সেক্টৰত কি হৈ আছে এমপ্লয়মেন্ট সেক্টৰত কি হৈ আছে এই গুটিবিলাক ডাটা আমি উলোৱাৰ পিছত এতিয়া আমি প্ৰায়োৰিটাইজ কৰি প্লাই কাম কৰিব পাৰিছো আৰু সেই কাৰণে ভাৰত সরকাৰে যেনেকৈ আমাক কোৱা হৈছে আমাৰ 4খন ডিস্ট্ৰিক্ট আছিল এতিয়া 5খন ডিস্ট্ৰিক্ট হল ইয়াৰে ভিতৰত 2খন ডিস্ট্ৰিক্ট আমাৰ এসপিৰেশনাল ডিস্ট্ৰিক্টৰ আন্ডাৰত পৰে ভাৰত সরকাৰৰ যেটো আমাৰ নীতি আয়োগৰ যেটো মানে এইটো স্কিম মতে এইটো মানে দুটা এসপিরেশনাল ডিস্ট্রিক্টত পৰে কিন্তু ওয়ান ডিস্ট্রিক্ট ওয়ান প্রোডাক্টত আমাৰ মাশরুম আমি পাইছো হানি আমি পাইছো তেনেকা টার্মারিক আমি পাইছো চিৰাঙত তেনেকা বেলেগ বেলেগ জিলাত আমাৰ ওয়ান ডিস্ট্রিক্ট ওয়ান প্রোডাক্টত আমি বেলেগ বেলেগ প্রোডাক্ট পাবলৈ সক্ষম হৈছো আমি যেনেকৈ মাছ মাংস খাই যিখিনি নিজৰ শাৰীৰিক নষ্ট কৰাতকৈ নিজৰ মাশরুমৰ পৰা নিজৰ ৰোগমুক্তি কৰাৰ কাৰণে সকলোকে আহ্বান জনাইছো কাৰণ মাশরুমেৰে আমাৰ নানানটা ৰোগৰ পৰা মুক্তি পাব পাৰো বহুত বেমাৰৰ পৰা আমি মুক্তি পাওঁ আৰু আমি সকলো ৰাইজে একত্ৰিত হৈ নিজৰ পৰিয়ালো আমি পঢ়িব পাৰো মই বাৰে বাৰে কৈছো যোৱাকালি অহাৰ লগে লগে মই মাশরুমৰ সকলো প্ৰদৰ্শন কৰাৰ পাছতে ইতিমধ্যে মাশরুমৰ টিবুলত মাশরুম নাইকিয়া হৈ গৈছে
মইতো নিজেই নাপালোঁ মানুহ কি